Welcome to my channel, Rakesh Blog and Music. এনেতো মই ব্লগ বনাওঁ কিন্তু আজি ব্লগ নহয় আজি বনাম এখন ফল্ডিং টেবুল সো আপোনালোকে চাওকচোন কেনেকুৱা পায় যদি আপোনালোকৰ কাৰোবাৰ এনেকুৱা ফল্ডিং টেবুলৰ প্ৰয়োজন হয় তেনেহলে আমি নাম্বাৰটো দি দিছো আমাৰ কন্টাক্ট নাম্বাৰ গতিকে আমাৰ লগত আপোনালোকে কন্টাক্ট কৰিব পাৰে আজি আমি কাৰ্পেণ্টাৰৰ কাম ষ্টাৰ্ট কৰিছোঁ দেই আমি আনকমন মানুহ যি টি কৰিলোঁ সো আমি আজি এখন টেবুল বনাম আমাৰ নিজৰ ষ্টাইলৰ টেবুলখন আপোনাৰ ফল্ডিং সো আমি দুই ইঞ্জিনিয়াৰ ক'ব পাৰে বৈজ্ঞানিক ক'ব পাৰে no ৰেডি হ'ল 50% হ'ল 50% হৈছে আপোনালোকৰ ইয়াৰে ওপৰত প্লাইউডটো থাকিব তাতে অলপ মেকানিজম কৰা হ'ব আমাৰ এই বস্তুটো গৈ কেনে ইয়াতে লক হৈ যাব যাতে বস্তুটো এনেকৈ পৰি নাযায় এনেকুৱা চিষ্টেম বনোৱা থাকিব লক হৈ যাব প্লাছ আমাৰ যেতিয়া মানে এইখন ফল্ডিং কৰিব লাগে তেতিয়া এই বস্তুটো এনেকৈ ঘূৰি যাব এই বস্তুটো ঘূৰি যাব আৰু তাৰপিছত প্লাছ এই বস্তুটো এনেকৈ উঠি যাব প্লাইউডৰ লগত ফিক্স হৈ যাব এই বস্তুটো বঢ়িয়া ফ্ৰেন্ডছ আমাৰ এতিয়া আগবাঢ়ি আছে টেবুলখন আধা আধি কাম হৈ গ'ল মাথাটো দেখাইছ নাই দেখুৱা দেখালে কৈ টুকি টুকি ফ্ৰেন্ডছ এখন কি যেন লাগে চাওকচোন এখন কি হ'ব পাৰে সাজি ওলাই আছোঁ মই হোমেও ৰাগেও বহুতখিনি হেল্প কৰিছে মোক আমি মিলি কিনে এটা নতুন মানে চাগে ইয়াতে মই এইখিনি কোনো কাকো বনোৱা দেখা নাই দেই নাই দেখা নাই কুচি কলিতা কুচি ধৰি মই ক'তো দেখা নাই ইয়াতে কিন্তু দেই এনেকৈ বনোৱা এতিয়া ফাৰ্ষ্ট লুকটো আজি দেখাবি নেকি চাওক এতিয়া আমি মানে এইখন কেনেকৈ ব্যৱহাৰ কৰিব পৰা যাব ইয়াৰ ফাৰ্ষ্ট লুকটো যোনটো হয় আমি আপোনালোকক এতিয়া দেখাবলৈ গৈ আছোঁ বঢ়িয়া তো এই টেবুলখন আপোনালোকে এনেকৈ লৈ কেনে য'তো ঘূৰা ফুৰা কৰিব পাৰিব এইটো ফল্ডিং চিষ্টেম চ' বহুতখিনি এডভান্টেজ আছে তো আপোনাৰ এনেকৈ প্ৰথমতে মেলি দিলে এইটো হৈ গ'ল মানে চিম্পলি বনাইছোঁ দেই মানে জাষ্ট আকৌ স্মুথলি এইটো মানে এইবোৰ ধৰক ৰেণ্ডা মাৰা নাই ইয়াতে ফিনিচিংবোৰ কৰা নাই সেইবোৰ কৰিম নেক্সট বনালে ফাৰ্ষ্ট বনাইছোঁ ন তো ফিনিচিংবোৰ ইমান দিয়া নাই জাষ্ট আপোনাৰ যোনটো মেকানিজমটো আমি বনাইছোঁ জাষ্ট ধৰক এইটো ফল্ডিং কৰি দিলোঁ মানে ওলাই দিলোঁ ন ফাৰ্ষ্টত এইখন টানি এইটো বস্তু ইয়াতে লক হ'ব এই বস্তুটো ইয়াতে লক কৰিব লাগিব ইয়াতে লক কৰি দি কিনে এইখন টেবুলখন এনেকৈ উঠাই দিলে ফিনিছড বঢ়িয়া উঠি দিব পাৰে আপুনি মানে কোনোবাই কৈছে যে ইহঁতে মানে ব্লগ এৰিল এক্টিং এৰিল ডান্স এৰিল এইবাৰ টেবুল বনাইছে এনতে পাগল হয় মাথাৰ দুখ আছে বুলি কৈছে এতিয়া কি কৰোঁ মাথাৰ দুখ আছে বুলি কৈছেচোন আমাক এতিয়া মানে ভাল টেবুল এখন ভাল বস্তু এটা ক্ৰিয়েট হ'লেতো মাথাৰ দুখ থকা বুজাই নেকি মানে আৰে প্ৰথমতে নিউ ইনভেনশ্যনবোৰতো চাইণ্টিষ্টবোৰক পাগল বুলিয়ে কয় কিন্তু যেতিয়া ইনভেনশ্যন কৰি দিয়ে ন সেইটো বস্তুৱে সকলোৱে ইউজ কৰা ষ্টাৰ্ট কৰি দিয়ে তাকেতো এনেকুৱা আৰু অলপ পাগল হ'বই লাগিব ক্ৰিয়েটিভ কৰিবৰ কাৰণে কি পাগল হ'বই লাগিব মাথাৰ দুখ থকা বুলি কৈছে এতিয়া এখন ক্ল'জ কৰি দেখাবি ন এখন এতিয়া মই ক্ল'জ কৰি দেখাম এখন মানে ইউজ কৰাৰ পিছত যদি আপোনালোকৰ হৈ গ'ল ইউজ কৰা হৈ গ'ল এতিয়া থ'ব লাগিলে হয় বঢ়িয়া ল'লে এই তলত যোনটো লক চিষ্টেম আছে তাতে হাতটো ধৰি ল'ব লাগিব ধৰি কিনে এনেকৈ জাষ্ট
চিম্পলি এনেকৈ দিলে, তাত লকটো খুলি দিলে, নামাই দিলে, এইটোত ধৰিব লাগিব, ধৰি কেনে এইটো জাষ্ট আপোনাৰ ইয়াতে এইটো ক্ল'জ হৈ যায়, পুৰা ফ্লেট। গতিকে কেনেকুৱা লাগিছে জনাব আপোনালোকে কমেণ্টত, আমাক ক'ব কেনেকুৱা লাগিছে। ক'ৰবাত এনেকৈ থৈ দিব পাৰে, একদম ধুনীয়া ভাল চিষ্টেম এইটো। স্পেচ পুৰা কম Space. স্পেচত আপোনাৰ মানে বহুতখিনি, যেতিয়া ইউজ কৰিব মন যায় ইউজ কৰিলে, আৰু যেতিয়া ইউজ কৰিব মন নাই তেতিয়া এনেকৈ থৈ দিলে আপোনাৰ স্পেচ নাখায়। মানে ঘৰত ধৰক কেতিয়াবা হয় ন, ফাৰ্নিচাৰ চাৰ্নিচাৰ ৰাখিবলৈ বহুত দিগদাৰ হয়, জেগা কম থাকে, তো ইউজ কৰাৰ টাইমত খুলি ল'লে আৰু বাকী থৈ দিলে ক্ল'জ কৰি। চ' আপোনালোকে জনাব কেনেকুৱা পালে। থেংক ইউ।